নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালেই নহয়? মোৰো ভালেই। এফালে মই কুকাৰ পাতি লৈছোঁ, কেৰাহীখনো পাতি লৈছোঁ, লৈ তাত অলপ তিল, আদা নহৰু ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত অলপ ভজাৰ পাছতে কাঢ়ি লৈছোঁ। কাঢ়ি লৈ প্লেটখন ঠাণ্ডা হ'ব দিছোঁ। দিয়াৰ পাছত এটা মিক্সাৰ জাৰত সকলোবোৰ পেষ্ট কৰি তাত পিঁয়াজ এটাও দিছোঁ। ইয়াৰ এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। তাৰপাছত মই বিলাহী দুটা পিঁয়াজ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত ভাত থ'লেই কেৰাহীখন পাতি ল'লোঁ। তাত অলপ মিঠাতেল জোখমতে দি লৈছোঁ। দিয়াৰ পাছত পাঁচফোৰণ আৰু পিঁয়াজ দি দিছোঁ। দি জোখমতে নিমখ হালধি দিছোঁ। তাৰপাছত বিলাহী পেষ্টটো দি লৈছোঁ। তাত গুটি আলুগুটি কেইটামানো দি দিছোঁ। দিয়াৰ পাছত অলপ ভাজি লৈছোঁ। ভাজি এফালে তিলৰ পেষ্টটো দি দিছোঁ মই ইয়াত। তাত অকণমান গৰম পানীও দি দিলোঁ। দিয়াৰ পাছত মাজতে মই কাঁহি কাঁহি অৱস্থা নাইকিয়া হৈছে। এফালে মই এইটো ঔষধ খাই ভাল পাইছোঁ কাৰণে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। হালধি, আদা, ডালচেনি আৰু মৌজোল 2 চামুচ খাই অলপ ভাল পাইছোঁ বাৰু। এইফালে চব্জি উতলি আছে। আনফালে মই ফ্ৰাই কৰি লোৱা মাছখিনিও তাৰ লগত দি দিছোঁ। দিয়াৰ পাছত অকণমান উতলাই লৈছোঁ। লোৱাৰ পাছত এফালে ভাবিলোঁ বুটমাহ পিঁয়াজ কাটি লৈছোঁ ভাজিবলৈ কেৰাহী পাতি। আমাৰ তিলৰ চব্জি ৰেডিয়ে হ'ল। তাত অলপ তেল দি লৈছোঁ। দিয়াৰ পাছত পাঁচফোৰণ কেইটামান দি এফালে মই বুট পিঁয়াজখিনি তাত ঢালি দিছোঁ। জোখমতে নিমখ হালধি ভাজি লৈছোঁ। ভাজি অকণমান ঢাকন মাৰি দিছোঁ সিজিবৰ কাৰণে। এফালে চব্জি ৰেডি। আপোনালোকেও এনেকৈ খাই চাবচোন, খুব ভাল লাগে। এফালে বুটমাহখিনিও ভাজা হৈয়ে আছে। বুটমাহ ভাজা হ'লেই এফালে ভাতখিনিও বাঢ়ি ল'লোঁ। লৰা শুওঁতে ভাতৰ লগত আছে বুট ভাজি, পানী টেঙা, এফালে তিলৰ আৰু মাছ বিলাহী চব্জি। খাই কিন্তু বেয়া নালাগিল দেই, খাই চাব।